নমস্কাৰ, মই ডাক্তৰ কুঞ্জহৰি মেধি, কেঞ্চাৰৰ মেডিচিন বিশেষজ্ঞ মানে মেডিকেল অনকলজিষ্ট। যিসকলে মোৰ প্ৰথম ভিডিঅ'টো চাইছে তেওঁলোকৰ ওচৰত মই অতিশয় কৃতজ্ঞ। আপোনালোকৰ উদগনিমূলক মন্তব্যই মোক এই ভিডিঅ'টো বনাবলৈ অনুপ্ৰেৰণা দিলে। মোৰ উদ্দেশ্যৰ বিষয়ে মই আগৰ ভিডিঅ'টোত জনাইছিলোঁ। আজি মই কেঞ্চাৰ সম্বন্ধে আমাৰ সমাজত প্ৰচলিত কেতবোৰ ভ্ৰান্ত ধাৰণা মানে মিথ আৰু ফেক্ট মানে সত্যতা বা অসত্যতা সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। সততে সমাজত চলি থকা ভ্ৰান্ত ধাৰণাবোৰ কেঞ্চাৰ সম্পৰ্কে ভ্ৰান্ত ধাৰণা বহুত আছে। তাৰ ভিতৰত কিছুমান ভ্ৰান্ত ধাৰণা আমাৰ সমাজৰ কাৰণে, আমাৰ মানুহৰ কাৰণে বহুত অপকাৰীও হয়। সেইকাৰণে এই সম্পৰ্কে সত্যতা বা অসত্যতা সম্পৰ্কে জনাটো বৰ দৰকাৰ। প্ৰথম সততে প্ৰচলিত ভ্ৰান্ত ধাৰণা হ'ল কেঞ্চাৰ এটা দুৰাৰোগ্য বেমাৰ। এই কথাটো আচলতে সঁচা নহয়। এটা সময়ত হয়তো এনেকুৱা আছিলে য'ত যেতিয়া ভাল চিকিৎসা নাছিলে বা ভাল ডায়েগনষ্টিক মডেলিটিছ উদ্ভাৱন হোৱা নাছিলে, সেই সময়ত কেঞ্চাৰ বেমাৰ কাৰোবাৰ হ'লে এইটো জনা গৈছিলে যে এইটো ভাবা হৈছিলে যে কেঞ্চাৰ গ'ল আৰু দুৰাৰোগ্য বেমাৰ। কিন্তু বিজ্ঞানে যেনেকৈ বেলেগ ক্ষেত্ৰত বহুত উন্নতি সাধিছে, তেনেকৈ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো, বিশেষকৈ কেঞ্চাৰৰ ক্ষেত্ৰতো, কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত, কেঞ্চাৰৰ ডায়েগনচিছৰ ক্ষেত্ৰত বহুত উন্নতি সাধিছে। সেইটো কাৰণে সেইটোৰ পৰাই এইটো জানিব পৰা গৈছে যে কেঞ্চাৰ ভালকৈ যদি সঠিক সময়ত সঠিক চিকিৎসা আগবঢ়োৱা হয়, তেতিয়াহ'লে কেঞ্চাৰত আৰোগ্য পাব পাৰি। আৰু যদিহে সম্পূৰ্ণভাৱে আৰোগ্য নহয়ও, তথাপিতো শান্তিপূৰ্ণ সহাৱস্থান কৰি কেঞ্চাৰৰ লগতে জীৱনকালটো বহুত পৰিমাণে আগবঢ়াব পাৰি। গতিকে এইটো যদি কোৱা হয় আজিৰ দিনত যে কেঞ্চাৰ দুৰাৰোগ্য, সেইটো মানিব পৰা কথা নহয়। সেইটো এতিয়া অসত্য বুলি প্ৰমাণিত হৈছে। দ্বিতীয়তে হ'ল কেঞ্চাৰ বয়সীয়াল মানুহৰহে হয়। এটা সময়ত এনেকুৱা আছিলে যে কিছুমান কেঞ্চাৰ বয়সীয়াল মানুহৰে হৈছিলে, কিন্তু এতিয়া দেখা গৈছে যে কেঞ্চাৰ যিবিলাক আচলতে বয়সীয়াল মানুহৰ আগতে হৈছিলে, সেইবিলাক কেঞ্চাৰতো আজিকালি বয়সটো কমি আহি আছে লাহে লাহে। আৰু কম বয়সৰ মানুহৰো এইবিলাক কেঞ্চাৰ আজিকালি দেখা গৈছে, যিবিলাক আচলতে বয়সীয়াল মানুহৰে, প্ৰাপ্তবয়স্ক মানুহৰে আগতে হৈছিলে। গতিকে এইটো যদি কোৱা হয় যে কেঞ্চাৰ অকল বয়সীয়াল মানুহৰে হয়, সেইটো আজিৰ দিনত সঁচা হৈ থকা নাই। গতিকে যিকোনো বয়সতে যদি কেঞ্চাৰৰ লক্ষণ আহে, তেতিয়াহ'লে সঠিক সময়ত সঠিক কেঞ্চাৰৰ য'ত চব সুবিধা আছে তেনেকুৱা জেগাত, তেনেকুৱা ঠাইত গৈ, তেনেকুৱা চেণ্টাৰত গৈ পেলাই আৰু চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই সেইমতে আগবাঢ়িব লাগে। তেতিয়াহ'লে সঠিক ট্ৰিটমেণ্ট হ'লে তাৰ পৰা আৰোগ্য পাব পাৰে। আচলতে যি পিডিয়াট্ৰিক কেঞ্চাৰবিলাক আছে, মানে বাল্যকালৰ কেঞ্চাৰ, সেইবিলাকতো সাধাৰণতে শিশু অৱস্থাতে হয় বা বাল্যকালতে হয়, সেইবিলাকৰ কথা বেলেগ। কিন্তু প্ৰাপ্তবয়স্কত হোৱা কেঞ্চাৰৰ ক্ষেত্ৰতো এইটো কথা আজিকালি এইটো দেখা গৈছে যে কম বয়সৰ মানুহৰো হোৱা হৈছে। তাৰ পিছতে আছে বহুত গুৰুত্বপূৰ্ণ এটা কথা আছে যে এলোপেথিক চিকিৎসা মানুহক বহুত অনিষ্ট কৰে আৰু এলোপেথিক চিকিৎসা ভাল নহয়। এই কথাটো সমাজত ইমান বহুলভাৱে প্ৰচলিত হৈছে যে এই কথাটো, তাৰ কাৰণে বহুত সময়ত বহুত মানুহে আৰোগ্য হ'ব পৰা অৱস্থাত থকা স্বত্তেও কেঞ্চাৰৰ চিকিৎসাৰ কাৰণে এলোপেথিক চিকিৎসকৰ ওচৰত নাহে আৰু অল্টাৰনেটিভ ট্ৰিটমেণ্টৰ ফালে গুচি যায়। সেইটোৰ পৰা কি হয়, সঠিক সময়ত যদি চিকিৎসা আগবঢ়োৱা নহয়, তেনেহ'লে
আৰোগ্য হ'বলগীয়া কেঞ্চাৰৰ এজন মানুহো দুৰাৰোগ্য অৱস্থালৈ গুচি যায়। সেইকাৰণে এইটোৱে ক'ব পাৰি যে এলোপেথিক চিকিৎসা যিটো অনিষ্ট কৰে বুলি মানুহে ভাবে, সেইটো আচলতে সকলো ক্ষেত্ৰতে সঁচা নহয়। কিয়নো এলোপেথিক চিকিৎসাটো বৈজ্ঞানিক পদ্ধতিৰে চালি জাৰি চাই পেলাইহে সেইটো প্ৰচলিত হয়, সেইটো আগবঢ়োৱা হয়। গতিকে যদিহে কিবা ছাইড এফেক্ট আছে বা কিবা পাৰ্শ্বক্ৰিয়া আছে, সেইবিলাকৰ বিষয়েও সকলো ছাইড এফেক্টৰ বিষয়ে তথ্য সহকাৰে সেইবিলাক লিপিবদ্ধ কৰা হয়। সেইকাৰণে এলোপেথিক মেডিচিনৰ ছাইড এফেক্টৰ বিষয়ে মানুহে জানে। কিন্তু যিবিলাক অল্টাৰনেটিভ ট্ৰিটমেণ্ট, যিবিলাক বিজ্ঞানসন্মতভাৱে ষ্টাডি কৰা হোৱা নাই, গতিকে সেইবিলাক চিকিৎসাৰ কিবা যদি ছাইড এফেক্ট আছেও সেইবিলাকৰ বিষয়ে আমি নাজানো। গতিকে যিটো কথা আমি নাজানো সেইটোৰ বিষয়েতো আমি বিশেষ আলোচনা কৰিব নোৱাৰোঁ। কিন্তু এলোপেথিক চিকিৎসাৰ বিষয়ে আমি যিহেতু জানো আৰু সকলো ক্ষেত্ৰতে সকলো কথা বৈজ্ঞানিক পদ্ধতিৰে চালি জাৰি চাইহে প্ৰচলিত হয়। গতিকে এইটো যদি কোৱা হয় যে এলোপেথিক চিকিৎসাই অনিষ্ট কৰে আৰু ভাল নকৰে, সেই কথাটো আচলতে মিছা কথা, সেই কথাটো অসত্য আৰু সেই কথাটো আমি বিশ্বাস কৰিব নালাগে। বিজ্ঞানসন্মতভাৱে যিটো চিকিৎসা কৰা হয় সেইটোত আমি যাব লাগে আৰু তেতিয়াহ'লে আৰোগ্য পাব পৰা যায়। আৰু এটা কথা আছে যে কেমোথেৰাপি ল'লে মানুহৰ বহুত অপকাৰ হয়, চুলি সৰে, মুখ পকি যায় বা মিউক'চাইটিছ হয় বা খাব নোৱাৰা হয়, তেনেকুৱা ধৰণৰ কিছুমান কথা প্ৰচলিত হৈ আছে, যিটো কথা সকলো ক্ষেত্ৰতে সঁচা নহয়। কিছুমান কেমোথেৰাপিৰ ছাইড এফেক্ট আছে, কিছুমান পাৰ্শ্বক্ৰিয়া আছে, যাৰ ভিতৰত এটা হ'ল চুলি সৰা। চুলি সৰাটো এটা ক্ষণস্থায়ী ছাইড এফেক্ট, মানে টেম্পৰেৰী ছাইড এফেক্ট। যেতিয়া কেমোথেৰাপি শেষ হয় তাৰ পিছত 28 দিন পিছত, মানে এমাহ পিছত চুলি আকৌ নতুনকৈ গজিবলৈ আৰম্ভ কৰে। আচলতে কি হয়, কেমোথেৰাপিৰ এফেক্টৰ কাৰণে চুলিটো উঘালি নাযায়, চুলিটো ছালৰ লেভেলত, মানে স্কিনৰ লেভেলত চুলিটো ছিঙিহে যায়। সেইকাৰণে চুলিৰ গুৰিবিলাক যিহেতু থাকি যায়, সেয়েহে কেমোথেৰাপি শেষ হোৱাৰ পিছতে তাৰ ছাইড এফেক্টটো গুচি গ'লে লগে লগে চুলিটো এমাহ পিছতে আহিব, গজিবলৈ আৰম্ভ কৰে, বাঢ়িবলৈ আৰম্ভ কৰে। এটা সময়ত যেতিয়া 20-25 বছৰ আগতে এনেকুৱা আছিল যে কেমোথেৰাপি যিবিলাক মেডিচিন আছিলে সেইবিলাকৰো বহুত ছাইড এফেক্ট হৈছিলে আৰু ছাইড এফেক্টবিলাক মেনেজ কৰিবলৈ আমাৰ হাতত ভাল চিকিৎসা পদ্ধতি, ভাল মেডিচিন নাছিলে। সেইকাৰণে কি হৈছিলে, যেনে বমি হোৱা, যেনে ব্লাডত, মানে শৰীৰত ব্লাড চেলবিলাক কাউণ্ট কমি যোৱা, হিমোগ্ল'বিন কমি যোৱা, হোৱাইট ব্লাড চেল কাউণ্টবিলাক কমি যোৱা, বা অৰেল আলচাৰেশ্যন হোৱা, মানে মুখত ঘাঁ হোৱা আৰু খাব নোৱাৰা হোৱা, সেইবিলাক ছাইড এফেক্ট এটা সময়ত আছিলে। কিন্তু এতিয়া যেনেকৈ মই আগতেই কৈছোঁ যে বিজ্ঞানে যেনেকৈ বেলেগ বেলেগ ক্ষেত্ৰত বহুত উন্নতি সাধিছে, তেনেকৈ কেঞ্চাৰৰ ক্ষেত্ৰতো, চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো বহুত উন্নতি সাধিছে, যাৰ কাৰণে এতিয়া কেমোথেৰাপিৰ ক্ষেত্ৰতো উন্নতি হৈছেই। তাৰ লগতে কেমোথেৰাপিৰ ছাইড এফেক্ট মেনেজ কৰিবলৈ সেইবিলাকৰ কাৰণে যিবিলাক নতুন নতুন ট্ৰিটমেণ্ট আহিছে, মেডিচিন আহিছে, সেইবিলাকৰ দ্বাৰা আমি যদি চিকিৎসা কৰোঁ তেতিয়াহ'লে যিবিলাক ছাইড এফেক্ট আগতে হৈছিলে, যিবিলাকে অপকাৰ কৰিছিলে, এতিয়া ইমানখিনি অপকাৰ নহয়। তাৰ লগতে আৰু এটা কথা ক'ব লাগিব যে কেমোথেৰাপিয়ে অকল ছিষ্টেমিক ট্ৰিটমেণ্ট নহয়। কেঞ্চাৰৰ ক্ষেত্ৰত এতিয়া এটা ইণ্ডিভিজুৱেলাইজ ট্ৰিটমেণ্ট বা পাৰ্চনেলাইজ ট্ৰিটমেণ্ট বুলি এটা কনচেপ্ট চলি আছে। সেইটো হ'ল কেঞ্চাৰৰ মূল যিটো মেকানিজিম, কেঞ্চাৰাইজেশ্যন প্ৰচেছ, তাতে মিউটেশ্যন কি হৈ আছে সেইটো ধৰা পেলাই সেইটোৰ মতে টাৰ্গেটেড ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা হয় বা বায়'লজিকেল ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা হয়। সেইবিলাক যিবিলাক মেডিচিন, যিবিলাক দৰৱ, টাৰ্গেটেড ট্ৰিটমেণ্ট বা বায়'লজিকেল ট্ৰিটমেণ্ট, সেইবিলাকৰ ইমান ছাইড এফেক্ট নাথাকে আৰু সেইবিলাক বহুত ভাল কাম কৰে। আৰু এইবিলাক যিবিলাক ছাইড এফেক্ট আমাৰ সমাজত আমাৰ চলি থকা যিবিলাক বিশ্বাস যে কেমোথেৰাপি আৰু
এনেকুৱা কেঞ্চাৰৰ ট্ৰিটমেণ্টে একদম বহুত অপকাৰ কৰে, সেইটো কথা সঁচা হৈ থকা নাই আজিৰ দিনত। আৰু এটা কথা হ'ল ইমিউনোথেৰাপি। মানুহে ভাবে যে ইমিউনোথেৰাপি ইজ আল্টিমেট ট্ৰিটমেণ্ট, মানে ইমিউনোথেৰাপি দিলে আৰু শৰীৰৰ ডিফেন্স মেকানিজিমটো এক্টিভেট কৰি দিয়ে আৰু সেইটোৱে কেঞ্চাৰৰ একেবাৰে ভাল কৰি দিয়ে আৰু বেলেগ ট্ৰিটমেণ্ট নকৰিলেও হয়। এইটো এটা মিথ হয় আচলতে, এইটো একদম সঁচা নহয়। ইমিউনোথেৰাপি এটা ট্ৰিটমেণ্ট মডেলিটি হয়, এটা পদ্ধতি হয়, চিকিৎসা পদ্ধতি কেঞ্চাৰৰ ক্ষেত্ৰত, যাৰ দ্বাৰা আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমটোক এক্টিভেট কৰি দিয়ে আৰু যিবিলাক ইমিউন চেল আছে, টি চেল বা টি লিম্ফোচাইট, বি লিম্ফোচাইট এইবিলাক আছে, চাইটোটক্সিক টি চেল আছে, সেইবিলাকক এক্টিভেট কৰি দিয়ে, যিবিলাকে সাধাৰণ অৱস্থাত কেঞ্চাৰ চেলবিলাকক, কেঞ্চাৰ কোশিকাবিলাকক ফৰেন পাৰ্টিকুল বা হাৰ্মফুল পাৰ্টিকুল বুলি ডিটেক্ট কৰিব নোৱাৰে। সেইবিলাকক ইমিউনোথেৰাপি মেডিচিন দি পেলাই সেই চেলবিলাকক, আমাৰ শৰীৰৰ চেলবিলাকক, কোশিকাবিলাকক সেইটো এটা শক্তি দি দিয়ে বা পাৱাৰ দি দিয়ে, যাৰ দ্বাৰা কেঞ্চাৰ চেলবিলাকক, কেঞ্চাৰ কোশিকাবিলাকক আক্ৰমণ কৰিব পৰা হয়। সেইটো হ'ল ইমিউনোথেৰাপিৰ এটা মেকানিজিম। এই ট্ৰিটমেণ্টটো, ইমিউনোথেৰাপি ট্ৰিটমেণ্টটো সকলো পেচেণ্টকে, সকলো কেঞ্চাৰ ৰোগীকে আমি দিব নোৱাৰোঁ আৰু অকল কিছুমান ক্ষেত্ৰতহে, কিছুমান কেঞ্চাৰ ৰোগীকহে সেইটো দিব পৰা যায়। গতিকে ইমিউনোথেৰাপি যে একদম আল্টিমেট ট্ৰিটমেণ্ট আৰু বেলেগ ট্ৰিটমেণ্টৰ দৰকাৰ নহয়, সেই কথাটো মিছা কথা আৰু সঁচা নহয়। সেইকাৰণে যিবিলাক ষ্টেণ্ডাৰ্ড ট্ৰিটমেণ্ট বুলি কোৱা হয়, কেমোথেৰাপি, টাৰ্গেটেড থেৰাপি বা বেলেগ পদ্ধতি, ৰেডিঅ'থেৰাপি, চাৰ্জাৰী, সেইবিলাকো কৰাৰ দৰকাৰ হয়। তাৰ পিছতহে যেতিয়া এইবিলাক ষ্টেণ্ডাৰ্ড কেমোথেৰাপি বা ষ্টেণ্ডাৰ্ড ট্ৰিটমেণ্ট একেবাৰে এক্সস্ট হৈ যায়, মানে সেইবিলাক চব শেষ হৈ যায় আৰু কাম নকৰা হয়, তেতিয়া হয়তো আমি ইমিউনোথেৰাপি দিব পাৰোঁ। এটা আৰু গুৰুত্বপূৰ্ণ কথা আছে, সেইটো হ'ল যিটো বহুত মানে ভ্ৰান্ত ধাৰণা এটা চলি আছে, সেইটো হ'ল বায়'পচি কৰিলে কেঞ্চাৰ গোটেই শৰীৰত বিয়পি পৰে। এই কথাটো আচলতে সঁচা নহয়। কিছুমান কেঞ্চাৰ আছে, কিছুমান শৰীৰৰ অংগ প্ৰত্যংগত, যেনে ধৰক গল ব্লাডাৰ বা টেষ্টিজ, মানে মানে যিটো অভৰি, সেইবিলাকত কেঞ্চাৰ হ'লে সাধাৰণতে বায়'পচি কৰা নহয়। কিয়নো বায়'পচি কৰিলে সেইবিলাকে, বায়'পচি কৰাৰ কাৰণে কেঞ্চাৰটো যদি আৰ্লি ষ্টেজত থাকে, মানে প্ৰাৰম্ভিক ষ্টেজত থাকে, সেইটো হয়তো অলপ ষ্টেজটো আগবঢ়াৰ সম্ভাৱনা থাকে। সেইকাৰণে কিছুমান ক্ষেত্ৰত এনেও বায়'পচি কৰা নহয়। কিন্তু যদিহে কেঞ্চাৰ ইতিমধ্যে বিয়পি পৰিছে, তেনেকুৱা অৱস্থাত যদি বায়'পচি কৰা হয়, তেতিয়াহ'লে কেঞ্চাৰটো যে আৰু বেলেগ ঠাইত বিয়পি পৰিব, সেই কথাটো, বা বিয়পি পৰিলেও সেইটোৱে আৰু বেলেগকৈ অপকাৰ নাসাধে। আৰু এইটো কথা আমি সকলোৱে জানো যে কেঞ্চাৰৰ যিটো ডায়েগন'চিছ, যিটো ধৰা পেলাবলৈ চিকিৎসা, সেইটো হ'ল বায়'পচিৰ দ্বাৰাহে সেইটো এষ্টাব্লিছ কৰা হয়। যদি বায়'পচি কৰা নহয়, তেতিয়াহ'লে কেঞ্চাৰৰ বিষয়ে আমি জানিবই নোৱাৰিম যে কি ধৰণৰ কেঞ্চাৰ আছে বা কি ধৰণৰ ট্ৰিটমেণ্ট হ'ব, চিকিৎসা হ'ব। সেই বিষয়ে জানিবলৈ বায়'পচিটো কৰিবই লাগিব। গতিকে বহুত মানুহে এনেকুৱা কৰে যে কেঞ্চাৰ ছাছপেক্ট কৰা হৈছে, ভাবা হৈছে, কিন্তু বায়'পচি কৰিলে আৰু কেঞ্চাৰটো বিয়পি পৰিব, গতিকে বায়'পচি নকৰোঁ। আমি বায়'পচি নকৰাকৈয়ে চিকিৎসা কৰিবলৈ গুচি যায়। আৰু কিছুমানক আমি দেখিছোঁ যে বায়'পচি নকৰাকৈ কেঞ্চাৰৰ চিকিৎসাও কৰে, কিন্তু তাৰ ভিতৰত কিছুমান দেখা গৈছে যে আচলতে সঁচাকৈ কেঞ্চাৰ নাছিলেই। যদি বায়'পচি নকৰাকৈয়ে কেঞ্চাৰ বুলি চিকিৎসা কৰা হয়, সেইটো এটা মাৰাত্মক ভুল কথা হ'ব। কাৰণ কিছুমান বিনাইন টিউমাৰ আছে, যিবিলাকক কেঞ্চাৰৰ নিচিনা দেখে, বা কিছুমান ইনফ্লেমেটৰী কণ্ডিশ্যন আছে, যিবিলাকক আচলতে কেঞ্চাৰৰ লগত মানে সন্দেহ কৰা হয়, কেঞ্চাৰৰ নিচিনা সন্দেহ কৰা হয়, কিন্তু আচলতে বায়'পচি কৰিলে সেইবিলাক কেঞ্চাৰ নহয় বুলি প্ৰমাণিত হয়। গতিকে বায়'পচি কৰিলে কেঞ্চাৰ গোটেই শৰীৰত বিয়পিব পাৰে বুলি যিটো প্ৰচলিত ভ্ৰান্ত ধাৰণা আছে, সেইটো আমি আচলতে অসত্য বুলি ক'ব পাৰোঁ। এটা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, এতিয়া মানে বহুলভাৱে প্ৰচলিত এটা ভ্ৰান্ত ধাৰণা হ'ল, মিঠা বস্তু বা চুগাৰ বা চেনি, সেইটো খালে কেঞ্চাৰ বাঢ়ি যায়, বা কেঞ্চাৰৰ চেলবিলাকক, কোশিকাবিলাকক এই চুগাৰে বৃদ্ধিত সহায় কৰে। গতিকে মিঠা বস্তু একেবাৰে খাবলৈ নিদিয়ে। এইটো যদি বিজ্ঞানসন্মতভাৱে কথাটো চাবলৈ যাওঁ, আমাৰ শৰীৰৰ
যিবিলাক কোশিকা আছে, যিবিলাক চেল আছে, সেইবিলাকক নিউট্ৰিশ্যনৰ কাৰণে, সেইবিলাকক এনাৰ্জিৰ কাৰণে গ্লুক'জৰ দৰকাৰ হয়। গ্লুক'জ হ'ল চিম্পলেষ্ট চুগাৰ। গতিকে গ্লুক'জৰ পৰাহে ATP বনে আৰু ATPয়ে আমাৰ শৰীৰৰ চেলবিলাকক এনাৰ্জি দিয়ে। কেঞ্চাৰৰ চেলবিলাকো আমাৰ শৰীৰতে প্ৰডাকশ্যন হোৱা, শৰীৰতে উৎপন্ন হোৱা চেল, কোশিকা। সেইকাৰণে সেই চেলবিলাকৰ মেটাবলিজিমো নৰ্মেল চেলবিলাকৰ মেটাবলিজিমৰ নিচিনা একে অৱস্থাতে একেই ধৰণৰ মেটাবলিজিমে কেঞ্চাৰ চেলবিলাকতো হয়। গতিকে কেঞ্চাৰ চেলবিলাকেও সেই ATP, সেই গ্লুক'জৰ পৰা পোৱা ATPয়ে এনাৰ্জিৰ কাৰণে ব্যৱহাৰ কৰে। গতিকে যদিহে আমি এইটো ভাবোঁ যে কেঞ্চাৰ চেলবিলাকে গ্লুক'জ লয়, গতিকে আমি গ্লুক'জটো বন্ধ কৰি দিওঁ, তেতিয়াহ'লে কেঞ্চাৰ চেলবিলাক মৰি যাব। সেইটোতো আমি ভাবিলে, হয়তো হাইপথেটিকেলি ভাবিলে কথাটো সঁচা হয়, কিন্তু তেনেকুৱা অৱস্থাত আপুনি ভাবি চাওক, যদি কেঞ্চাৰ চেলবিলাকক আমি চুগাৰ নিদিওঁ, মানে কেঞ্চাৰ চেলবিলাকে নাপাওক বুলি আমি চুগাৰ বন্ধ কৰি দিছোঁ, কিন্তু নৰ্মেল চেলবিলাকেওতো চুগাৰ নাপাব, নৰ্মেল চেলবিলাকেও গ্লুক'জ নাপাব, ATP নাপাব। গতিকে নৰ্মেল চেলবিলাকৰো ফাংচনততো বাধা আহিব। গতিকে এইটো আচলতে হিতে বিপৰীত হোৱাহে কথা। যদিহে আমি মিঠা বস্তু বন্ধ কৰি দিওঁ, চুগাৰটো বন্ধ কৰি দিওঁ, কেঞ্চাৰৰ চেলবিলাকৰ গ্ৰোথ বন্ধ হৈ যাব বুলি, সেইটো আচলতে সম্ভৱ নহয়। গতিকে এইটো মিথ যিটো আছে, এইটো ভ্ৰান্ত ধাৰণাটো আচলতে মিছা। কিন্তু এটা কথা আমি ক'ব লাগিব যে যদিহে আমি চিলেক্টিভ মেথডেৰে কিবা উপায় এটা উদ্ভাৱন কৰি কেঞ্চাৰ চেলবিলাকক গ্লুক'জ আপটেকটো বন্ধ কৰি দিব পাৰোঁ, তেতিয়াহ'লে হয়, সেইটোৱে আমাক বহুত সহায় কৰিব কেঞ্চাৰ চেলবিলাকক মাৰাত, কেঞ্চাৰ চেল কোশিকাবিলাকক ধ্বংস কৰাত সেইটো আমাক সহায় কৰিব। কিন্তু সেই প্ৰচেছটো এতিয়ালৈ এষ্টাব্লিছ কৰিব পৰা নাই। বিজ্ঞানে বহুত চেষ্টা কৰি আছে, বহুত ৰিচাৰ্চ হৈ আছে এই বিষয়ত, কিন্তু এইটো এই প্ৰচেছটো চিলেক্টিভ ইনহিবিশ্যন অফ গ্লুক'জ আপটেক ইন কেঞ্চাৰ চেল, সেইটো এষ্টাব্লিছ এতিয়ালৈ হোৱা নাই। যেতিয়ালৈ এইটো হোৱা নাই, এষ্টাব্লিছ নহয়, তেতিয়ালৈ মই ভাবোঁ এই ভ্ৰান্ত ধাৰণাটো আঁতৰ কৰি আমি নৰ্মেল অৱস্থাতে ৰাখিব লাগে। চুগাৰটো এনেকুৱা নহয় যে একেবাৰে বন্ধ কৰি দিম, কিন্তু এটা কথা মই এইখিনিতে কৈ থওঁ যে আমাৰ সাধাৰণতে অৱস্থাটো নৰ্মেল মানুহৰ কাৰণে, আমাৰ কাৰণেও এই চুগাৰ যিটো হোৱাইট চুগাৰ, মানে চিম্পল চুগাৰ, সেইটো ভাল নহয়। সেইটো আমি এনেও কমকৈ খাব লাগে, কাৰণ এই চুগাৰবিলাকে, এই গ্লুক'জবিলাকে, চিম্পল চুগাৰে আমাৰ মানুহৰ শৰীৰত ডায়েবেটিছৰ কাৰণে কাৰণ হয়, হাৰ্ট ডিজিজ বা হাৰ্টৰ কাৰণে কিছুমান বেমাৰৰ কাৰণে কাৰণ হয়, কলেষ্টৰল সেইবিলাকৰ কাৰণেও এইটো কাৰণ হয়, অবেচিটি মানে মেদবহুলতা, সেইটো বঢ়াই দিয়াৰ সম্ভাৱনা থাকে। সেইকাৰণে চুগাৰ এনেও কমকৈ খাব লাগে। কেঞ্চাৰ পেচেণ্টত, মানে কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰতো কমাই ৰাখিব লাগে, কিন্তু একেবাৰে বন্ধ কৰি দিয়া যিটো মানুহৰ মানে প্ৰৱণতা, সেইটো বন্ধ কৰি দিব লাগে। একেবাৰে বন্ধ কৰিব নালাগে, কিন্তু সেইটো কমাই ৰখাটো আমাৰ সকলোৰে স্বাস্থ্যৰ কাৰণে এইটো ভাল কথা। কাৰণ এইটো মানে বহুত চিম্পল টাইপৰ কথা হৈ যায়তো। মানুহে ভাবে কি চুগাৰটো বন্ধ কৰি দিলোঁ, চেনি মিঠাইৰো খৰচ কমিল, আৰু কোনো ব্যয়বহুল বেলেগ চিকিৎসাৰো দৰকাৰ নাই, অকল চুগাৰটো বন্ধ কৰিলে কেঞ্চাৰৰ ট্ৰিটমেণ্ট হৈ গ'ল। এই বস্তুটোৱে, এই বিশ্বাসটোৱে আমাক বহুত অপকাৰ কৰিছে। বহুত সময়ত দেখিছোঁ, বহুত আমাৰ ওচৰত পেচেণ্ট আহে যে একেবাৰে ষ্টাৰভেশ্যন অৱস্থাত আহি যায়, যাৰ কাৰণে শৰীৰৰ পূৰা মেটাবলিক প্ৰব্লেম হৈ যায়, মেটাবলিজিমে অল্টাৰ হৈ যায়। গতিকে এইটো মোৰ এটা ক'বলগীয়া কথা এইটোত, যে চুগাৰ একেবাৰে বন্ধ কৰি দিব নালাগে, কিন্তু কম কৰি দিয়াটো আমাৰ সকলোৰে কাৰণে ভাল। আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে, কেঞ্চাৰৰ এলোপেথিক চিকিৎসা যিটো আছে, সেইটো বহুত ব্যয়বহুল। সেইকাৰণে বহুত মানুহে এইটো ভাবি পেলাই কেঞ্চাৰ ডায়েগনচিছ হোৱাৰ পিছতো কেঞ্চাৰ ৰোগীয়ে এলোপেথিক চিকিৎসাৰ ওচৰত নাহে, চিকিৎসা কৰিবলৈ নাহে। এই কথাটো আচলতে এইটো এটা ভ্ৰান্ত ধাৰণা হয়। এটা কথা মই ক'ব পাৰোঁ যে এলোপেথিক চিকিৎসাত যিবিলাক মেডিচিন উদ্ভাৱন কৰা হয়, সেইবিলাকৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট যিটো প্ৰচেছ, সেইটো বহুত দীঘলীয়া প্ৰচেছ আৰু বহুত ব্যয়বহুল প্ৰচেছ। সেইকাৰণে যেতিয়াই এটা মেডিচিন কেঞ্চাৰত
এপ্ৰুভ কৰে, FDA এপ্ৰুভ কৰে, তাৰপিছত আমাৰ দেশৰ DCGI এপ্ৰুভ কৰে, তেতিয়ালৈ যিখিনি ৰিচাৰ্চ কৰিব লাগে, যিখিনি ডেভেলপমেণ্টৰ কাৰণে যিখিনি কাম কৰিব লাগে, সেইখিনিৰ বহুত খৰচ হয়। সেইকাৰণে মেডিচিনটো অহাৰ লগে লগে সেই মেডিচিনটোৰ দামটো সাধাৰণতে বেছি হয়। কিন্তু যেতিয়াই সেই মেডিচিনৰ পেটেণ্ট শেষ হৈ যায়, পেটেণ্টটো উকলি যায়, তাৰপিছত যিটো জেনেৰিক ড্ৰাগটো আহে, জেনেৰিক মেডিচিন বজাৰত আহি যায়, তেতিয়াহ'লে সেইটো তাৰ দামটো বহুত গুণে কমি যায়। আৰু আমাৰ ভাৰত চৰকাৰে এতিয়া যোৱা 2-3 বছৰত এইটো আমি দেখিছোঁ যে কেঞ্চাৰৰ মেডিচিনৰ, এলোপেথিক মেডিচিনৰ দামবিলাক বহুত কমাই দিছে। চৰকাৰে সেইটো এটা বহুত সহায় কৰিছে। গতিকে এতিয়া সেই কথাটো যিটো ভ্ৰান্ত ধাৰণা হৈ যিটো আছিলে এলোপেথিক চিকিৎসাৰ বহুত ব্যয়বহুল, সেইটো এতিয়া সঁচা হৈ থকা নাই। এতিয়া ইমান ব্যয়বহুল নহয়, কাৰণ জেনেৰিক ড্ৰাগবিলাক যিবিলাক আমাৰ ইণ্ডিয়ান কোম্পানীবিলাকে যিবিলাক বনায়, সেইবিলাক সেইবিলাক দৰৱ ব্যৱহাৰ কৰি পেলাই কেঞ্চাৰৰ চিকিৎসা কৰিলে ইমান ব্যয়বহুল নহয় আৰু সহজতে আমাৰ মানুহে সেইবিলাক ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰি যিবিলাক আয়ুষ্মান ভাৰত বা অটল অমৃত, সেইবিলাকৰ ভিতৰতো সেইবিলাক যিবিলাক যোজনা আছে চৰকাৰৰ, সেইবিলাকৰ দ্বাৰাও চিকিৎসা এইবিলাক মেডিচিন পোৱা যায়। গতিকে এলোপেথিক চিকিৎসা বহুত ব্যয়বহুল বুলি যিটো কোৱা হয়, সেইটো এতিয়া সঁচা হৈ থকা নাই। আৰু এইটোত আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে মানুহে কৈ থাকে যে কেঞ্চাৰৰ ঔষধৰ ক্ষেত্ৰত $1 মিলিয়ন বজাৰ চলি আছে। সেইটোতো হয়, $1 মিলিয়ন বজাৰটো থাকিবই, কাৰণ গোটেই পৃথিৱীতে কেঞ্চাৰৰ সমস্যা যিটো, এইটো ইমান বেছিকৈ বিয়পিছে, ইমান বেছিকৈ বাঢ়িছে। গতিকে আৰু ইমান নতুন নতুন মেডিচিন আহি আছে, সেইবিলাক বহুত কষ্টলি মেডিচিনো আহি আছে, যিবিলাক ইমিউনোথেৰাপিউটিক ড্ৰাগ বা যিবিলাক টাৰ্গেটেড থেৰাপিৰ ড্ৰাগ মেডিচিন, সেইবিলাক বহুত ব্যয়বহুল মেডিচিন আছে। গতিকে $1 মিলিয়নটো হ'বই, কিন্তু এইটো নহয় যে এলোপেথিক চিকিৎসাত অকল চিকিৎসকে, ডক্তৰে পইচাৰ কাৰণে টকা ঘটিবলৈ মানুহৰ পেচেণ্টৰ ৰোগীৰ কথা নাভাবে আৰু অকল নিজৰ স্বাৰ্থ বা কোম্পানীৰ স্বাৰ্থ আগত ৰাখিহে পইচাৰ কাৰণে এইবিলাক কাম কৰে। সেইবিলাক বহুত ভাল কথা নহয়, সেইবিলাক আচলতে মিছা কথা। আৰু এই সম্পৰ্কে মই এইটোৱে কওঁ যে যেতিয়াই কোনো মানুহৰ কেঞ্চাৰ ডায়েগনচিছ হয়, তেতিয়াই এই যিবিলাক সমাজত প্ৰচলিত আছে ভ্ৰান্ত ধাৰণা, সেইবিলাকত মন নিদি অলপ বিজ্ঞানসন্মতভাৱে সেই কথাবিলাক আলোচনা কৰিব লাগে, চালি জাৰি চাব লাগে। চাই সঠিক সময়ত সঠিক চেণ্টাৰত, য'ত কেঞ্চাৰৰ ট্ৰিটমেণ্ট হয় আৰু বিশেষজ্ঞ চিকিৎসকৰ হতুৱাই, য'ত কেঞ্চাৰৰ চিকিৎসাৰ কাৰণে সা সুবিধা থকা ঠাইত আৰু সেইবিলাকৰ বিষয়ে অভিজ্ঞতা থকা চিকিৎসকৰ হতুৱাই চিকিৎসা কৰিব লাগে। আৰু য'ত আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে, আৰু আৰোগ্য হ'ব নোৱাৰিলেও কমচে কম আমি এইটো ক'ব পাৰোঁ যে কেঞ্চাৰৰ লগত সহাৱস্থান কৰি আমাৰ কেঞ্চাৰ ৰোগীসকলৰ জীৱনকালটো বঢ়াব পৰা যায়। আপোনালোকে মোক সময় দিলে, এই মোৰ ভিডিঅ'টো শুনিলে মনোযোগেৰে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোক সকলো কুশলে থাকক, আৰু সেইটোৱে মই আশা কৰিছোঁ, কামনা কৰিছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।